নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত মই দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ড ভূগোল বিজ্ঞানৰ যিটো প্ৰথম চেপ্টাৰ আছে ইয়াৰ 2 মাৰ্কছৰ কোৱেশ্চন এনসাৰসমূহ ডিসকাস কৰিম। গতিকে তোমালোকে ভিডিঅ'টো কমপ্লিট চালে এই চেপ্টাৰটোৰ যিমানখিনি 2 মাৰ্কছৰ কোৱেশ্চন আছে গোটেইখিনি পাই যাবা। গতিকে তোমালোকে নোট ডাউন কৰি ল'বা আৰু লগতে ভিডিঅ'টো তোমাৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰি দিবা। তো বলা আজিৰ প্ৰথম প্ৰশ্নটো চাও। তো আজিৰ প্ৰথম প্ৰশ্নটো আছে অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ উত্তৰটো হ'ব ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। 2 নম্বৰ প্ৰশ্নটো আছে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন? ইয়াৰ উত্তৰটো হ'ব আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ হ'ল জৰ্জ চিজহম। 3 নম্বৰ প্ৰশ্নটো আছে অৰ্থনৈতিক ভূগোলৰ দুটা শাখাৰ নাম লিখা। অৰ্থনৈতিক ভূগোলৰ দুটা শাখাৰ নাম হ'ল কৃষি ভূগোল, বজাৰ ভূগোল আৰু সম্পদ ভূগোল। তিনিটা দি দিছো, তোমালোকে দুটা লিখি ল'বা। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্ন আছে সম্পদ কাক বোলে? ইয়াৰ উত্তৰটো হ'ব মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তুকেই সম্পদ বোলে। নেক্সট কুৱেশ্যন আছে সম্পদ হ'বলৈ বস্তু এটাৰ কি কি গুণ থকাৰ প্ৰয়োজন? ইয়াৰ উত্তৰটো হ'ল প্ৰখ্যাত অৰ্থনীতিবিদ জিম্বাৰমানৰ মতে সম্পদ হ'বলৈ বস্তু এটাৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ থাকিব লাগিব। এতিয়া আমি 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়ো। 6 নম্বৰ প্ৰশ্নটো আছে মানৱ সম্পদ মানেনো কি? ইয়াৰ উত্তৰটো হ'ব সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহো এক প্ৰকাৰৰ সম্পদ, যাক মানৱ সম্পদ বোলে। আমাৰ নেক্সট কুৱেশ্যন আছে নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে? ইয়াৰ উত্তৰটো হ'ল যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। নেক্সট কুৱেশ্যনটো আছে প্ৰতিৰোধক কাক বোলে? ইয়াৰ উত্তৰটো হ'ল যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে বানপানী জৰ্জৰিত অঞ্চল। নেক্সট আছে সম্পত্তি কাক বোলে? ইয়াৰ উত্তৰটো হ'ল যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয়, যেনে ভূমি, ঘৰ-দুৱাৰ ইত্যাদি। 10 নম্বৰ কুৱেশ্যনটো আছে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক কেইটা ভাগত ভাগ কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ল 3টা। 1 নম্বৰ প্ৰাকৃতিক সম্পদ, 2 নম্বৰ মানৱ সম্পদ, 3 নম্বৰ মানৱসৃষ্ট সম্পদ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহক কেইটা ভাগত বিভক্ত কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ল 2টা, জীৱীয় আৰু অজীৱীয়। প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় আৰু যিবোৰ নিৰ্জীৱ সেইবোৰক অজীৱীয় সম্পদ বোলে। 12 নম্বৰ প্ৰশ্নটো হ'ল নৱীকৰণযোগ্য সম্পদ কাক বোলে? ইয়াৰ উত্তৰটো হ'ল যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পাছতো নৱীকৰণ প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদবোৰক নৱীকৰণযোগ্য সম্পদ বোলে, যেনে বায়ু আৰু পানী। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অনৱীকৰণযোগ্য সম্পদ কাক বোলে? যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা পুনৰ সৃষ্টিহীন সম্পদ বোলে, যেনে কয়লা, খনিজ তেল ইত্যাদি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল মালিকী স্বত্বৰ ভিত্তিত সম্পদক কি কি ভাগত বিভক্ত কৰা হৈছে? 3টা ভাগত ভাগ কৰা হৈছে, যেনে ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ। 15 নম্বৰ প্ৰশ্নটো হ'ল ব্যক্তিগত সম্পদ কাক বোলে? ইয়াৰ উত্তৰটো হ'ল মানুহৰ নিজ নিজ দখল বা অধীনত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলে। আমাৰ নেক্সট প্ৰশ্নটো হ'ল জাতীয় সম্পদ কাক বোলে? ইয়াৰ উত্তৰটো হ'ল এখন দেশৰ তত্ত্বাৱধান বা দখলত থকা সকলোবোৰ সম্পদকে জাতীয় সম্পদ বোলা হয়, যেনে ৰাস্তা-ঘাট, ভূমি, নদ-নদী আদি। 17 নম্বৰ প্ৰশ্ন আন্তৰ্জাতিক বা বিশ্ব সম্পদ কাক বোলে? উত্তৰটো হ'ল সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদবোৰক একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ বোলে। নেক্সট কুৱেশ্যন হ'ল চিৰ বিৰাজমান সম্পদ কাক বোলে? ইয়াৰ উত্তৰটো হ'ল যিবোৰ প্ৰাকৃতিক সম্পদ সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলভ্য সেইবোৰ প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ বোলা হয়, যেনে সূৰ্যৰ পোহৰ, বায়ু আদি। 19 নম্বৰ প্ৰশ্নটো হ'ল স্থানিক সম্পদ কাক বোলে? উত্তৰ প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছু কিছু বিশেষ স্থানতহে উপলভ্য তেনে সম্পদবোৰক স্থানিক সম্পদ বোলে, যেনে কয়লা, লো আদি।
আজিৰ প্ৰশ্ন উত্তৰ ইমানেই, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ অসুবিধাসমূহ কমেণ্ট ছেকশ্যনত জনাবা, লগতে নিজৰ বন্ধু বান্ধৱীকো চেনেলটো শ্বেয়াৰ কৰি দিবা। ডেইলি এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবা, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা।